ওয়ারে বন ভরে বহুমতি কবে ওয়ারে রাম হরি রাম হরি হে বোলা সেনাপতি অকল রাজন প্রেরণকারী গুপ্তচর অর্যবত্তর সকল স্থানে লাভ করিছো এক অদ্ভুত সমাচার ভারতবর্ষৰ মথুৰাপুৰত কৃষ্ণ নামে আছে এক অদ্ভুত প্ৰাণী কৃষ্ণ যদুবিদ্যত বিখৰঠিত মায়া বলে গ্ৰহণ কৰিছে সহস্ৰাধিক সুন্দৰী ইমানেই নহয় তাক বোলে জগতৰ ঈশ্বৰী বোলে প্ৰচাৰ কৰিছে তাৰ ভক্তসকলে অসম্ভৱ ৰাজন হে সতী শত শত কৃষ্ণ এটা এটা করে সকলে সকলে কাল রূপ ধারণ করে সকলোকে ফালৰ পৰা কৰিব নিধন আৰু দেখিব জগতে বুজিব বিশ্ব মেশৰ শক্তি কিমান হৰি সুখী হলে তোমাৰ উৎসাহিত জ্ঞানীজনে কয় আক্ৰমণেই হল বোলে শ্ৰেষ্ঠ প্ৰতিৰোধ সেইবাবে আক্ৰমণ কৰি মথুৰাপুৰ দেখাই দিম জগতক দেখাই দিম এই বিশ্ব ব্ৰহ্মাণ্ডক কিমান শক্তি ধৰে ম্লেচ্ছৰাজনে উত্তম অতি উত্তম রাজন শীঘ্ৰেই যাত্ৰা কৰো আমি মথুৰাৰ দিশে যদৱগণ গৈ আছো ম্লেচ্ছ আমি ধুমুহাৰ গতিৰে দেখুৱাম জগতক দেখুৱাম বিশ্বক কিমান শক্তি ধৰে ম্লেচ্ছ ৰাজনে তেন্তে বিলম্বৰ নাই প্ৰয়োজন যুদ্ধ যাত্ৰা কৰো আমি মথুৰাৰ অভিমুখে কৰা সবে জয়ধ্বনি মেদিনী কপাল জয় ম্লেচ্ছ ৰাজনৰ জয় জয় ম্লেচ্ছ ৰাজনৰ জয় জয় ম্লেচ্ছ ৰাজনৰ জয় 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 Hey, hey, no, hey, hey, no, hey, 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 যুদ্ধ যাত্ৰা কৰি যাই ম্লেচ্ছৰ ৰাজন ৰাম হৰি বোলাব বদন
নাপালো শান্তি জৰাখণ্ডৰ বাবে সেয়েহে দ্বাৰকাত স্থাপিলো ৰাজ্য যাদৱৰ মংগলৰ হেতু এতিয়া দেখিছো ইয়াতো ম্লেছে আক্ৰমণ কৰিবলৈ উপক্ৰম হৈছে অ দাদা গুপ্তচৰৰ মুখে জানিব পাৰিছো লগত লৈ অজস্ৰ সেৱা বাহিনী আহিছে কাল জবন দ্বাৰকা অভিমুখে গতিকে যাও বলা আমি যুদ্ধ যাত্ৰাৰ কৰো আয়োজন কৃষ্ণধন ম্লেছৰ বাবে তুমি নকৰিবা অলপ চিন্তা লৈ এই অস্ত্ৰবি হলধৰ নিজে আজি হব প্ৰস্তুত অকলেই মই তাহাঁতক কৰিত নিধন নকৰিব চিন্তা পিতা নিৰ্দিত সিংহক জগাই লোৱা পৰিণাম ম্লেছকণে পাব খাতে খাতে ম্লেছক পৰাস্ত কৰি যাদৱৰ শক্তি আমি দিম পৰিচয় শুনিখলো খবৰে উচ্চাসিত বাণী কিন্তু মনত ৰাখিবা পিতা মোৰ ব্যতিৰেকে কোনোজনে সন্মুখীন নহবা কালজবনৰ সমে নিশ্চয় পিতা কালজবনৰ মৃত্যু পৰিকল্পনা মই কৰিছো জগত বলা এতিয়া যুদ্ধ যাত্ৰাৰ কৰো আয়োজন বলো পিতা বলা দাদা তই নেকি সেই ফলৰীয়া কৃষ্ণ নাজানো কি ভাবি জগতে তোক ঈশ্বৰৰ কৰে জ্ঞান চাও তোকেই নিধন কৰে ম্লেছ ধৰ্ম জগতত মই কৰিম প্ৰচাৰ কালজবন জবে তোমাৰ ধৰিলে শেষত হে হেতু আহিছা তুমি মৃত্যুকে বিচাৰি আহ দিওঁ তোমাক সেই মৃত্যু দান তই মোৰ মৃত্যুদাতা ঈশ্বৰ সকল মেলি ধৰা সকলোকে ধৰাস্ত নকৰিবলৈ দেবদার বর দেবদার বর পলাল তোর যাদব বাহিরে সবারও কোনে রক্ষা করে তোক কাল জমানার হাতর পড়া বৃথা বাক্য নাই প্রয়োজন বেশ স্ট্যান্ডে ও লাগিলে ঘূৰৰ অতি ভয়ংকৰ
ভরে ও মখুমতি কপে ঘরে ঘর নররূপে এটায়াদ রাম হরি ও রাম হরি বুনাদি রন্দ ভাত বেশ করে মুসুকুন্দ রাইয়ারে গহি নগভীরে দেখা ধীরে চরি যাইয়ারে গহীন গভীরে দেখা ধীরে চরি যাই আরে হের জারি নরদুকে হেরা আদ কাময়ারে পাতক রূপ ডাকি বুলারাব রাম মুসুকুন্দ পলাবি তই পলালেও আজি হাৰি নাযাবি তই কাল যমনা হতে মান্ধাতা নন্দন মুসুকুন্দ খবর কাল যবনের মৃত্যুর কারণ যাও গুহারে অন্ধকারে অঙ্কতে করুঙ্গ আশ্রয় কৃষ্ণ 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 কলৈ পলাবি তই পলালেও আজি হাৰি নাযাবি তই কৃষ্ণ কাল জমানৰ ভয়ত লুকাই আহি নিদ্ৰাৰ ভাও ধৰিছ কৃষ্ণ
পুৰণিৰ অন্তৰ্হে কালক তই আজি কৰিছ নিৰাশ অত মূৰ্খ পুৰণিৰ কলহি যুদ্ধ অত মূৰ্খ আজি তোৰ নহ'বলৈ কোন তুমি দীপজ্যোতি সুন্দৰ বালক হে মহান মুচকুন্দ তুমি একে ধৰিত্ৰীৰ ভাৰ তুমি কৰিলা উদ্ধাৰ হে মহান মানধাতা নন্দন মুচকুন্দ মই বাসুদেৱ কৃষ্ণ জগতৰে পৰম পুৰুষ পৰম পিতা হে বাসুদেৱ কৃষ্ণ কি যে মোৰ আজি সৌভাগ্য এই অধৰ্মৰ সেৱা সাদৰে আপুনি কৰিব গ্ৰহণ প্ৰভু ভাতৃহীন আৰু জ্ঞানহীন হৈ মই কিদৰে জীয়াই থাকোঁ আৰু এই সংসাৰৰ মাজত কি যে মোৰ সৌভাগ্য পৰম প্ৰভু আপুনিয়ে জগতৰ আদি আপুনিয়ে জগতৰ অন্ত গতিকে প্ৰভু স্থান দিয়া আপোনাৰ সেই দবচৰণ হে মহান মানধাতা নন্দন মুচকুন্দ অতিকে প্ৰিয় ভক্ত তুমি মোৰ দিম মই তোমাক বাঞ্ছিত মুক্তি যোৱা তুমি বদৰিকা ধামে তাতেই মোৰ নাম হৃদয়ত লৈ ধ্যানস্থ খোৱাগৈ তুমি আপোনাৰ আজ্ঞা পালি যাম মই সেই বদৰিকা ধামে গতিকে প্ৰভু জন্মে জন্মান্তৰে যেন স্থান পাওঁ আপোনাৰ সেই তজু চৰণত যোৱা ভক্ত নিজ কৰ্তব্য তুমি সুগ্ৰহৰ
দেখিতে সুন্দৰী হেৰ জানি নৰলোকে এৰিয়া গাব হৰে ৰাম হৰি ৰাম হৰি বোলাৰী তৰ এ ৰাম হৰি ৰাম হৰি বোলাৰী তৰ সময়ৰ কি গুটিল গতি ৰজা হ'ল বুলিহে হয় এইটো বয়সত বাৰু মোক ৰজাৰ চঞ্চলা গাভৰু চঞ্চলা গাভৰু উচ্চল তেজৰ সেই উষা দেৱী বাৰু ৰখীয়া দিব লাগেনে কেনেবাকে যদি এই অগ্নিগড়ৰ মাজত কোনোবা যদি অচিন যুৱক আহি আমাৰ উষা আইটিক লৈ যায় কেনেবাকে কাৰ সাধ্য আছে বাধা দিবলৈ কুজি কথা বাদে কাৰ সাধ্য আছে সেইবোৰ মোৰ দৰকাৰ নাই মোৰ প্ৰয়োজনো নাই যি হয় হৈ থাক সেইজনী খালি মোৰ এটা কথা এইবোৰ কথা ৰজাৰ আগত অৱগত কৰি পুৰস্কাৰ লোৱা সেইডোখৰতে মোৰ হেৰি নহয় চঞ্চলা গাভৰু থাকিলে যুৱকৰ আগমন ঘটিবই কোনে বাধা দিব সেইটো প্ৰমাণ আকৌ মই গাভৰু কালতে পাই থৈছো নহয় মোৰো গাভৰু কালত কত তাই বিবাহ প্ৰস্তাৱ লৈ আহিছিলে মই বোলো এতিয়া সেইবোৰ কথা চিন্তা নকৰো তেতিয়া আকৌ মুখখন মই বেকেটা কৰি দিওঁ তেনেকে এইবোৰ হ'লগে পিছে এটা কথা যি কি নহওক ৰজাৰ আদেশ পালন কৰিবই লাগিব মই পিছে এতিয়া নিজৰ কামত অগ্ৰসৰ হওঁ আমাৰ উষা আইটিজনী পাৰ উপায় নাই দেখিছা ভাল এজনী হ'ল আৰু দেই যাওঁ চাৰি চুক মাৰি উষা অগ্নিগড় এইবোৰ চাই থাকো আৰু দ্বাৰকাৰে কি যে মনোৰম দৃশ্য এই দৃশ্য উপভোগ নকৰাকৈ মই কেনেকৈ যাওঁ বাৰু প্ৰভুৰ পাকত হে প্ৰভু দয়াময় তোমাৰ কি যে বিচিত্ৰ লীলা যাওঁ, প্ৰভুৰ লীলা দৰ্শনৰ হেতু
যাওঁ মই দ্বাৰকা পুৰীলৈ নাৰায়ণ দেৱৰ্ষি প্ৰভু দ্বাৰকাৰ অকাল কাননত অকলশৰে কি চিন্তাত মগ্ন হৈ আছা হে প্ৰভু আপোনাকেই মই স্মৰণ কৰি থকা হৈছে সঁচানে দেৱৰ্ষি নাৰায়ণে নাৰায়ণে সঁচা সঁচা মিছা নিশ্চয় বুজিবা প্ৰভু কিন্তু প্ৰভু দেৱৰ্ষি এই ৰাজ উদ্যানৰ মাজতে নিজৰ কৰ্তব্য পাহৰি অকলে অকলে যে ঘূৰি ফুৰিছা সেয়াহে বুজিব পৰা নাই দেৱৰ্ষি কোৱা প্ৰভু প্ৰকৃতিৰ বিৰন্দিয়া সৌন্দৰ্য চৰাই চিৰিকটিৰ কোকিলে মাত অতিকে প্ৰিয় মোৰ নাৰায়ণ প্ৰাণ মোৰ অতিকে চঞ্চল ঠিক তেনেদৰে প্ৰভু এজন যুৱক যেতিয়া যৌৱনৰ প্ৰথম কালত উপনীত হয় নাৰায়ণ সেয়েহে অনিৰুদ্ধ কুমাৰ প্ৰভু অনিৰুদ্ধ কুমাৰ বৰ্তমান এতিয়া যৌৱনৰ প্ৰথম পুৱাতে হৈছে উপস্থিত মনতে অতিকে চঞ্চল নাৰায়ণে যেনেদৰে যৌৱন কালতে ৰুক্মিণী দেৱীৰ প্ৰেমত আকুল হৈছিল ঠিক তেনেদৰে অনিৰুদ্ধ কুমাৰকো যদি কোনোবা যুৱতীয়ে হৰণ কৰি লৈ যায় তেতিয়া কি কৰিবা প্ৰভু মোৰ পুত্ৰক কোনো যুৱতীয়ে কৰিব হৰণ নাৰায়ণ ই অসম্ভৱ দেৱৰ্ষি নাৰায়ণ দাদা দ্বাৰকাৰ সুৰক্ষা মই নিজে কৰিছো গ্ৰহণ নাৰায়ণ দাদা নাই দেৱৰ্ষিয়ে ভৱিষ্যতে গ্ৰহণ কৰিবলগীয়া সাৱধানতাৰ বিষয়েহে অৱগত কৰিছে হয় আৰ্যবৰ মই মাথো পৰিকল্পনাহে কৰিছো এনে অলিক কল্পনা নকৰিব দেৱৰ্ষি নাৰায়ণ অনিতৰ শয়ন কক্ষ মই এনেদৰে সজাই তুলিছো তাত দেৱ দেৱী মানৱ দানৱ কোনো কৰিব নোৱাৰে প্ৰৱেশ মাত্ৰ ৰাখিছো এটি ৰুদ্ধ চাহ পোচাকৰ বাবে তেনে স্থলত মই নেদেখো দেৱৰ্ষি এনে অলিক কল্পনা নাৰায়ণ নাৰায়ণ প্ৰভু বুজিছো ইমানে কঠোৰ নিৰাপত্তা থকাৰ পাছতো যে মই পৰিকল্পনা কৰিছো সেয়া মই নতহিৰে কৰিছো স্বীকাৰ বাৰু প্ৰভু দেৱৰ্ষি মোৰ উদ্দেশ্য সাধন হ'ল যেতিয়া ৰাম কৃষ্ণ উভয়ৰ চৰণতে শত সহস্ৰ কোটি প্ৰণিপাত জনাই ডাকে প্ৰভু মাগিছো বিদায় কৃষ্ণয় বাসু দেৱায় হৰয়ে পৰমাত্ময়ে প্ৰণতা কৃষ্ণদাসায় গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ দেৱৰ্ষি কি উদ্দেশ্য হল সাধন দাদা দেৱৰ্ষিৰ কথাত তুমি আক্ষেপ নকৰিবা দাদা বলা যাও নিজ কৰ্তব্যত সগ্ৰহৰ বলা
অগ্নিগড় চোৱাচোন সখী এই যে অগ্নিগড়ৰ মাজত থাকি মোৰ যে অলপো ভাল লগা নাই কিয় সখী বলাচোন সখী এই অগ্নিগড়ৰ পৰিধি ভাঙি যাওঁ আমি হৌ দূৰ দূৰলৈ সখী তুমি পাহৰি গৈছা তোমাক যে পিতাৰা ইয়াত বন্দিনী কৰি ৰাখিছে সখী তাৰমানে পিতাই মোক বেয়া পায় নেকি নহয় সখী পিতাৰাই তোমাক অলপো বেয়া নাপায় হয়তো তোমাৰ মংগলৰ বাবেই চাগে ইয়াত তোমাক বন্দিনী কৰি ৰাখিছে সঁচা কথা সখী এই যে অগ্নিগড়ৰ মাজত বন্দিনী হৈ দিনে দিনে মই যে আজি অতিকৈ অস্থিৰ হৈ পৰিছো সখী এই অগ্নিগড়ৰ মাজত থাকি মোৰ যে অলপো ভাল নলগা হৈছে সখী আজি সেইবাবে মোৰ মন ভাল লগাবৰ বাবে তুমি যে নৃত্য গীতৰ কৰিব লাগিব আয়োজনে সঁচা সখী ৰবা তোমাৰ মনোৰঞ্জনৰ বাবে এতিয়াই মই নৃত্য গীতৰ কৰিম আয়োজন নিশ্চয় সখী তুমি ইয়াতে বহি চাই থাকা আৰম্ভ কৰা সখী সঁচাকৈ অতি সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিলা সখী কোৱা সখী এতিয়া যে মোৰ বৰ ভাগৰ লাগিছে খন্তেক যে মই কৰিম বিশ্ৰাম ব'লা তোমাৰ বিশ্ৰামৰ বাবে মই কৰোঁগৈ আয়োজন কিন্তু তুমি মোৰ কাষতে থাকিব লাগিব আইও নিশ্চয় থাকিম সখী ব'লা ব'লা সখী
কৰি শুক্লালা তুমি যেতিয়াই তোমাক সপোনক যিজন পুৰুষে তোমাক সম্ভোগ কৰিব সেইজনে হ'ব তোমাৰ মোৰ সেইজনে হ'ব তোমাৰ মোৰ সেইজনে হ'ব তোমাৰ প্ৰাণৰ দেৱতা মহাদেৱৰ পৰা বৰ ত্ৰিভুৱন নহয় সকলোৰে চিত্ৰ তুমি কৰিব পাৰা সেইবাবে সকলোৰে চিত্ৰ তুমি কৰিবা অংকন আৰু তাৰ মাজতে বিচাৰি উলিয়াম মোৰ প্ৰাণৰ দেৱতা তুমি ঠিকেই কৈছা নিশ্চয় নিশ্চয় মোৰ বিদ্যাৰ পদবী অন্তুম কৰি উলিয়াম তোমাৰ প্ৰাণৰ দেৱতা তাৰ পৰা বাছি উলিয়াবা তোমাৰ হৃদয়ৰ ৰতন সখী সেইবাবে তোমাৰ ধন্যবাদ মই কৰিছো ধন্যবাদৰ নাই প্ৰয়োজন ৰবা এতিয়া মই চিত্ৰাংকন কৰাৰ সঁজুলি সখী নকৰা পলম প্রাণ
বন্ধুৰ বকিল নহয় সখী নাই 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 ইয়াত মোৰ প্ৰাণৰ জীৱন এতিয়াও সখী আছে তুমি সহ্য কৰা তুমি সহ্য কৰা চোৱা এতিয়া মই চিত্ৰ কৰি তুমি সহ্য কৰা দুঃখ
Now,